তিনিখনকৈ ঘৰ একেলগতে সাজি থকা হৈছিলে আৰু গোটেই তিনিখনে একেলগতে সাজি সম্পূৰ্ণ হ'লগৈ। এতিয়া আমি প্ৰথমখন ঘৰত ৰৈ আছোঁ। তিনিখন ঘৰ একেলগতে দেখাম, কিন্তু দেখুৱাই লৈছোঁ আমি ঘৰকেইখন কি ধৰণে সাজিবলৈ চেষ্টা কৰিছিলোঁ। এয়া হৈছে ফ্ৰণ্ট ছাইডটো মানে বাৰাণ্ডাখন আচলতে। ওপৰতে যদি চাই তলতে যদি চাই যথেষ্টখিনি কাম কৰা দেখা পাব, যথেষ্টখিনি যোনে যথেষ্ট মৰম সোমাই আছে এই কামখিনিত আমাৰ। এয়া হৈছে ফ্ৰণ্ট পাৰ্টটো। এই পাৰ্টটোত কালাৰ কৰা নাই, মানে জাষ্ট কামখিনি দেখাবলৈ ধৰণক কামিখিনি বা কি ধৰণে গোটেই যিমান পাৰি সিমান ষ্ট্ৰং কৰা যে হৈছে কামখিনি। এতিয়া যদি এইফালৰ পৰা যদি আমি ফ্ল'ৰখন দেখুৱাওঁ, আচলতে গোটেইখিনি ঘৰে ফ্ল'ৰ কৰি দিব পৰা ফ্ল'ৰ কৰি দিয়া হৈছে আচলতে। চাব পাৰি চিমেণ্ট বালি বা ইটা, তলৰ ইটা আছে আচলতে। এয়াই আৰু এয়া হৈছে আমাৰ আৰম্ভণিৰ পাৰ্টটো। এতিয়া যদি মই ভিতৰলৈ যাওঁ, ইমান শুকোৱা নাই, সেইকাৰণে এইবিলাক বস্তা চস্তা পাৰি থোৱা হৈছে। এতিয়া যদি ফ্ৰণ্ট ছাইডটো দেখুৱাওঁ, আহি যাওক। এয়া আমাৰ ঘৰকেইখন। এতিয়া আমাৰ প্ৰথমটো ৰুমৰ যি প্ৰৱেশ চাব পাৰে যে পকা কি ধৰণে কৰি দিয়া হৈছে। ইয়াতো একেই ফ্ল'ৰ আছে, পকা কৰি দিয়াই হৈছে। আৰু তাৰ পাছতে এইফালে আমাৰ দ্বিতীয়টো ৰুম। তো আমাৰ প্ৰতিখন ঘৰতে দুটাকৈ ৰুম থাকিব। এয়া হৈছে আমাৰ দ্বিতীয়টো ৰুম। তিনিখন ঘৰৰ ৰং বেলেগ বেলেগ। ইয়াৰ ৰং দেখা পাইছে কি ধৰণে দিয়া হৈছে। অলপ মানে ইয়াৰ পকা কামটো বাকী আছে। ভিতৰত হৈ গ'ল, ভিতৰত ধুনীয়াকৈ ফ্ল'ৰ কৰি দিয়া হ'ল। ইয়াৰ বাৰাণ্ডাৰ ফ্ল'ৰটো বাকী আছে, সেইকাৰণে এই যিখন জপনা সেইখন জপনাখন আমি ছেপাৰেটকৈ ৰাখিছোঁ। তো ইয়াৰ ঘৰটোৰ ফিনিচিং আপোনালোকে চাব পাৰিব। এয়া এই যে 40 বাণ্ডল টিংপাত আমি কিনিছিলোঁ, সেই টিংপাতৰে মানে গোটেই তিনিখন ঘৰত আমি 8 ফুটৰ টিংপাত, মানে 30 mm টিংপাত 9 খিলাকৈ খাইছে। মানে এটা চাইডত 9 খিলা, এটা চাইডত 9 খিলা, আৰু বাৰাণ্ডাত 100 ফুটীয়া টিংপাত আমি ব্যৱহাৰ কৰিছিলোঁ। এয়া খাইছে আমাৰ 7 খিলা টিংপাত। আৰু গোটেই ঘৰকেইটাৰ ৰং বেলেগ বেলেগ যিহেতু, আৰু বাৰাণ্ডা চাইজটো বেলেগ বেলেগ। মানে এইখন ঘৰৰ বাৰাণ্ডা চাইজটো দেখা পাইছেনে, বেছি আহল বহল। এতিয়া আমি তৃতীয়খন ঘৰলৈ আহিলোঁ। আমাৰ এয়া গোটেই ঘৰৰ ৰংটো চিলভাৰ কৰি দিয়া হৈছে। চাওক, এয়া হৈছে পূৰা চিলভাৰ, এটা কফি কালাৰ আৰু এটা পিংক। তো তিনিটা ঘৰ, তিনিটা ৰং, আৰু প্ৰতিখন ঘৰতে যিমান কাম কৰা হৈছে, মানে এখন ঘৰত দ্বিতীয়খনটো সমানে কাম কৰা হৈছে। সমানে আমি ফিনিচিং যিমান পাৰি সিমান ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু এই ঘৰখন সাজোঁতে মানে যথেষ্ট দিগদাৰ হৈছিল ফাউণ্ডেশ্যনৰ ক্ষেত্ৰত। আমি প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে যিবিলাক আগতে ঘৰ বনাইছিলোঁ, তাত আমি জপনা দিয়া নাছিলোঁ বাৰাণ্ডাত, কিন্তু এইকেইখন ঘৰত আমি গোটেইকেইখন ঘৰতে জপনাই দিছোঁ। এতিয়া জপনাকেইখন চাব পাৰে কি ধৰণে দিয়া হৈছিলে। মানে অলপ ভাল হয়, আৰু অলপ ভাল হয়, দেখিবলৈও ভাল লাগে, আৰু কামতো আহে জপনা এখন থাকিলে। ধুনীয়াকৈ এটা লক ছিষ্টেমো আছে, এনেকৈ লক কৰি থ'ব পাৰিব জপনা এখন। তো এয়া হৈ গ'ল আমাৰ সম্পূৰ্ণ ফ্ৰণ্ট লুকটো দেই। একে এই 3 নম্বৰ ঘৰখনো ফ্ল'ৰিঙৰ কাম কৰা হৈছিলে, কিন্তু এই ছাইডটো নাই কৰা দেই। এই ছাইডটো এতিয়ালৈকে কাম হোৱা নাই ইয়াত ফ্ল'ৰিঙৰ। ভিতৰত যদি আহে, এতিয়া আমাৰ এই ছাইডটো চাব পাৰে যে কি ধৰণে সাজি দিয়া হৈছে। পৰ্দাখনৰ কালাৰো ছেইম গোটেইকেইটা ঘৰৰে। আৰু সেয়া হৈছে আমাৰ দ্বিতীয়টো ৰুম। হেল্ল', গোবিন্দা এইটো উল্টাকৈ কৰিবলৈ কৈছে, সেইকাৰণে মই উল্টা। এই চাব, যিহেতু তিনিখন ঘৰ শেষ হৈছে, গোটেই তিনিখন ঘৰৰ কাৰণে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন হয় A to Z, গডৰেজেই হওক, ফিল্টাৰ, আলনা, কুকাৰৰ পৰা আদি কৰি A to Z যি লাগে আৰু এখন ঘৰত, মেট্ৰেছৰ পৰা আদি কৰি সম্পূৰ্ণ বস্তুখিনিয়ে এইফালে আমি ষ্ট'ৰ কৰি দিছোঁ, যাতে তেখেতলোকৰ কাৰণে আগবঢ়াই দিব পাৰোঁ গোটেই তিনিখন ঘৰৰ কাৰণে দেই। এয়া হৈ গ'ল আমাৰ সম্পূৰ্ণ ষ্টক। বেলেগ বেলেগকৈ চিনাকি কৰাই নিদিওঁ, একেলগতে ঘৰৰ গৃহস্থ সিজনকো চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়াই চাওঁ, এয়া হৈ গ'ল আমাৰ তিনিখন ঘৰ, মানে ব্যক্তিসকল আৰু যিসকল হৈছে গৃহস্থ। আৰু বিশেষকৈ সুধিবলগীয়া ক'বলগীয়া একো নাথাকে বা নাই। তথাপিও তেখেতলোকৰ একদম ধ্বংস হৈ যোৱা যিখন ঘৰ, সেইখন ঘৰে আমি আকৌ অলপ কিঞ্চিত সৰু সুৰাকৈ আৰু ইটো সিটো কাম কৰি পেলাই আকৌ সাজি দিবলৈ আমি মাত্ৰ চেষ্টা কৰিলোঁ। আগতো আমাৰ ঘৰবোৰ টিংবোৰ বেয়া হৈ গৈছিলে, আৰু পানী পৰে, আৰু মতা মাহ বেছি দিন হোৱাই নাই, 9 মাহত সোমাইছেহে। তাৰপিছত আকৌ পানী আহি, বানপানী আহি গোটেই ঘৰ দুৱাৰ লৈ গ'ল জাজি নৈ। তাৰপিছত আকৌ আমাৰ পাণটোহে বচালোঁ, আমি ভিতৰৰ বস্তু আমি একোৱে বচাব নোৱাৰিলোঁ।
আজি কাপোৰ পিন্ধা মোৰ ধৰণটো বৰ এটা ভাল নেদেখিব যিহেতু একদম আমি ৰং চং মাৰি আছিলোঁ আৰু অৱস্থা যথেষ্ট বেয়া হৈ আছিলে সেইকাৰণে একদম লেতেৰা দেখিছোঁ আৰু দেই আৰু সেয়াই যে মই বাৰে বাৰে এইটো কথাই কৈ আছোঁ যে এই ঘৰকেইখন মই সাজি আছোঁ হয় কিন্তু সমস্যাৰ সমাধান অকল এই ঘৰখনে নহয় ঘৰকেইখনৰ লগত যিহেতু পানীৰ ব্যৱস্থা লেট্ৰিন বাথৰুম সকলোবোৰ আমি কৰিব পাৰিব লাগিছিল আচলতে কিন্তু সেয়াই যিহেতু চিটুৱেশ্যন বা জেগাডোখৰ চাই পেলাই আমি কামবিলাক কৰিবলগীয়া হৈছে য'ত পলস বেছি আছে তাত কাম কৰিবলৈ খুবেই অসুবিধা হৈছে য'ত পলস নাই তাত বাৰু অলপ সুবিধাই হৈছে কামবিলাক কৰিবলৈ চাংঘৰ কেইখন কি ধৰণে আমি সাজি আছোঁ আপোনালোকে দেখা পালে এতিয়া এইকেইখন ঘৰ কি ধৰণে আমি সাজিম বা পাছলৈও মানে সাজি থাকিম আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়াহে বেলেগ ধৰণৰ দুটা টাইপৰ দুই ধৰণৰ ঘৰ আৰু যাৰ যি ৰিকুৱাৰমেণ্ট হ'ব জেগাডোখৰ চাই আৰু মানুহ মানে সেই পৰিয়ালটোৰ ৰিকুৱাৰমেণ্ট চাই পেলাই আমি ঘৰবিলাক সেইধৰণে সাজি গৈ থাকিম সেয়াই দেখা আজিৰ দিনটোত আমি কি কৰি আছোঁ কেনেধৰণে আগবাঢ়িছোঁ তাকে আপডেট এটা দিওঁ ভাবিলোঁ আজি 3খন ঘৰ যি কাম আমি হাতত লৈছিলোঁ গোটেই 3খন ঘৰৰ কামে শেষ হ'লগৈ দিয়ক এয়াই আছিল মোৰ যি আজি দিবলগীয়া আপডেট আকৌ লগ পাম দিয়ক ধন্যবাদ